এয়া দেখিবলৈ পাইছে হাতত দুটা কুকুৰা লৈ আমি গৈ আছোঁ আমাৰ পিকনিকস্থলীলৈ। পিকনিকস্থলী মানে 2023 বৰ্ষক বিদায় দিয়াৰ পিকনিকস্থলী। এয়া আমি আহি পাই গ'লোঁ আমাৰ এই পিকনিকস্থলী। প্ৰায় এতিয়া ৰাতি হ'ল। এয়া দেখিবলৈ পাইছে হাতত লৈ অহা কুকুৰা দুটা আমি কেৰাহীত দিছোঁ। কেৰাহীত দি এয়া চাওক ৰিজাল্ট বনি আছে, মানে আধা সিজা হৈছে আৰু। তাৰপিছত এয়া দেখিবলৈ পাইছে চুঙাত দিয়া গাহৰি মাংস, আৰু চুঙাত দিয়া গাহৰি মাংস বনাইছে এই কল্পই। খুব ধুনীয়া বনায় এই খানা, আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু এয়া চাওকচোন আমাৰ যি চুঙাত দিয়া গাহৰি মাংস আছিলে, চুঙাত দিয়া গাহৰি মাংস প্ৰায় ৰেডি হৈ গ'ল, আৰু কি ধুনীয়া গোন্ধ আহিছিল চাওকচোন। খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছিল। আপোনালোকে বাৰু খাব নোৱাৰে, তথাপিতো একো নাই, অহা বছৰ খাব দিয়ক। এয়া দেখিবলৈ পাইছে অকণমান আমি ফূৰ্তি কৰিছোঁ। আৰু এয়া বাঁহ দিয়া পৰ্ব। 2023 বৰ্ষত কোনে কেনেকৈ কিমান বাঁহ খালে তাৰে আলোচনা পৰ্ব, আৰু সেই বাঁহ খোৱাখিনি আমি জুইত দিছোঁ। এয়া অকণমান ফূৰ্তি, অকণমান গান বাজনা হৈছে, আৰু যিখিনি পাইছোঁ গাইছোঁ। 2023 বৰ্ষটো ধুনীয়াকৈ বিদায় দিছোঁ, 2024ক আদৰিছোঁ ভালকৈ। কিন্তু পিছদিনাখনহে বৰ কষ্ট হ'ল। অকলে অকলে গোটেই বাচনখিনি ধোৱালে ইহঁত মুখাই। আৰু সকলোলৈকে থাকিল নৱবৰ্ষৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা।